হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি যাবলৈ ওলাইছোঁ। এতিয়া মই বৰ্তমান যাম গুৱাহাটী, লগৰ এজনৰ ৰুমত থাকিম আৰু কাইলৈ ৰাতিপুৱা 6টা বজাতে মই গৈ আছোঁ এটা বেলেগ ডেষ্টিনেশ্যনলৈ। চ' ৰাতিপুৱা 6টা বজাত ট্ৰেইন আছে, 6:10 মানত ট্ৰেইন আছে। চ' ইয়াৰ পৰা যাই নাপাম কাৰণে মই এতিয়া যাম লগৰটোৰ ৰুমত। তাৰ কাৰণে অলৰেডি বেকপেক পূৰা ৰেডি। এইপিনে বেকপেক ৰেডি, চকু ধৰিছোঁ। এইপিনে আছে মোৰ ব্ৰাছ, মেডিচিন, কিবা কিবি এনেকৈ আছে অলপ। অকণমান পাহাৰীয়া জেগাত যাম। চ' গেছ কৰক কেনেকুৱা জেগাত যাম। চ' বেকপেকিঙৰ মই ভিডিঅ'টো তেনেকৈ আৰম্ভ নকৰিলোঁ আগত, মানে কেনেকৈ কি কৰোঁ। চ' এতিয়া আৰম্ভ কৰিছোঁ, ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। আপোনালোকে চাই থাকিব, লাইক কমেণ্ট দি যাব। মই কেনেকুৱা কৰি কি পাই দেখুৱাই যাম। কালি ৰাতিপুৱা 6:10 ট্ৰেইন, 6টাত ষ্টাৰ্ট হ'ব। আমি গৈ পাম অলম'ষ্ট 10:30 বজাত। তাৰপৰা আমাৰ ভিডিঅ'টো চালে গম পাই থাকিব, আপোনালোকে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰিছোঁ, তো চাই থাকক আপোনালোকে। গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং। ফাইনেলি ওলাই দিলোঁ। কালি যিহেতু নাই নাই ৰাস্তাত আন্ধাৰ। আমি আহিছিলোঁ 4:45, বৰ্তমান 5:20। আচ্ছা, প্লেটফৰ্ম নম্বৰ কিমান? জনচৰাজী প্লেটফৰ্ম নম্বৰ 6 FLD। চলো, ফাইনেলি পাই গ'লোঁ 5 বজাত ট্ৰেইন ষ্টেচন। আৰু আমাৰ প্লেটফৰ্ম নম্বৰ 6 লাগি আছে ট্ৰেইন। বৰ্তমান আমি গৈ আছোঁ 6লৈকে। নহয়, মই এইখনত আলজি দিছিলোঁ আকৌ। এইখনত আলজি দিয়াৰ কাৰণে মানে লাগি গৈছে, প্ৰতিটো আঠা লাগি ধৰিছে। নাই নাই সি ওলাইছে। ডিমাপুৰ আহি পালোঁ। এতিয়া ইয়াৰ পৰা আমাৰ যিটো এজেঞ্চিৰ থ্ৰুৰে আমি যাম, সেই এজেঞ্চিটো অলৰেডি মানুহ ইয়াতে ৰখোৱা আছে, মানে আহিছে আমাক পিক আপ কৰিবৰ কাৰণে। ত' বিচাৰিব লাগিব। আৰু এইপিনে ডিমাপুৰ ষ্টেচন নামিলোঁ জাষ্ট খালি। এতিয়া জেগাটো আমি ক'লৈ যাম জেগাটো কোৱাই নাই। কাইলৈৰ পৰা কৈ আছোঁ যে ভিডিঅ'টো গম চাব বুলি। চ' এতিয়া গৈ আছোঁ আমি জুকু ভেলী। আৰু ইয়াৰ ডিমাপুৰৰ পৰা আমি এজেঞ্চিৰ থ্ৰুৰে যাম, যিহেতু ডিমাপুৰৰ পৰা আমাক পিক আপ কৰিব। চ' তেওঁলোক আহিছে, এতিয়া আমি বিচাৰি চাওঁ। এতিয়া আমাৰ কাৰণে উঠিছে, চোৱা যাক, চাই থাকিব ভিডিঅ'টো। আমি ডিমাপুৰ ষ্টেচনৰ পৰা গাড়ী লৈ আহি আছোঁ কহিমাৰ ৰাস্তাত। কহিমাৰ ৰাস্তাৰ মাজত যাম। আমাৰ গুৱাহাটী চিটি নিচিনাই যাম, একেই। অলপো কম নহয় যাম। ইমান গৰম, গেলা গৰমখনত এই জামত ফচি আছোঁ মানে। আৰু যিমানে আগুৱাই আহি আছোঁ সিমানে পাহাৰখনৰ বেছি ওচৰ চবে আহি আছোঁ। ত' মানে এক্সাইটমেণ্ট লেভেলটো বহুত বেছি বাঢ়ি আছে। কাৰণ পাহাৰ এনেও ভাল পাওঁ, যিহেতু পাহাৰৰ পৰিৱেশটো। চ' মানে কেতিয়া গৈ পাম এনেকুৱা এটা ফিল কৰি আছোঁ। আৰু টাউনখন যদি ভালকৈ চাই আপোনালোকে গম পাব, ইমান মানে সৰু হয় ৰাস্তাবোৰ, ঠেক তাতে গাড়ীবোৰ পাৰ্ক কৰি দিয়ে, মানে বহুত জাম। আমাৰ গুৱাহাটীৰ নিচিনাই মানে ছেম এইবিলাক চাওকচোন দেখিব। আৰু ইয়াত এটা বস্তু দেখিবলৈ পাইছোঁ মই, কি আপোনালোকৰ আমাৰ যেনেকুৱা অসমত মানে ডাবল হেলমেট কম্পালচৰি কৰি। ত' এইটো মানে কম্পালচৰি হোৱা নাই ইয়াতে।
ৰাস্তাত আমি ৰখি দিছোঁ মাজতে এখন দোকান পিছত চাহ খাম মানে যিহেতু একো খোৱা নাই চাহ কিবা এটা খাম আৰু যিহেতু লাঞ্চটো তাত ইনক্লুড আছে আৰু এইবিলাক চব পূৰা ফ্ৰেছ চব্জি ৰঙালাও এইটো কোমোৰা হাঁহ কোমোৰা জাহাজী কল স্কচ এইটো কি বা পদিনা নেকি পদিনা চাগে এইটো থম এইটো ফেভাৰিট বস্তু পুৰা ফেভাৰিট খাম চাওঁ কি পাওঁ क्या है इसमें रेस्टोरेंट चाव मोमो राइस पूरी क्या खाओगे भैया जी आप क्या लाना चाहते हैं बोलो आदमी बनना चाहते हैं आदमी बनना चाहते खाना क्या चाहते हो बनना तो आदमी ही है जो भी मिलेगा क्या मिलेगा इसमें इसमें आपका चाय है पूरी है चावल है मोमो तुम क्या खाओगे हाँ ओके और मैं की खाम छोटा किस्मत दोनों के लिए ऑर्डर दे दिया मेले नहीं दिया ठीक है दे दो তুমি যি খোৱা তাকে দি দিয়া কিবা এটা খাই লৈ আকৌ যাত্ৰা কণ্টিনিউ থাকিব আমাৰ কংকৰ তিল কহিমা হোমষ্টে কৰি তাৰপিছত দেখা যাব ক'ত কেনেকৈ কি হয় তো দেখুৱাই কৰি থাকিম ভিডিঅ'টো চাই থাকিব তো চাওক মজা এইপিনে কি আছে ৱাও পাহাৰ ইমান টাউনখন আহি পাই গ'লোঁ এতিয়া ট্ৰেফিক জামত ফচি আছোঁ ইয়াৰ পৰা জানো ক'লৈকে লৈ যায় ইয়াৰ পৰা কোন নিব এতিয়া আমাৰ ইছামা इसामा ओके कितना दूर है यहाँ से 40 मिनट्स और 40 मिनट्स लंच ताते हो अच्छा अच्छा हॉर्नबिल फेस्टिवल दूर है ओके हॉर्नबिल हॉस्पिटल की भाई तभी तात पर जाले ना हां खाली 5 मिनट लगेगा वो होमस्टे ओके ओके ठीक है होमस्टे এখন চাওক কহিমা টাউনখন পুৰা ইমানখন সৰু টাউন তাতে গাড়ীবোৰ পাৰ্কিং পুৰা কি হ'ল মই আহি পাই গ'লোঁ এতিয়া কিবা পাৰ্চেল দিবৰ কাৰণে ৰখিছে গাড়ীখন একচুৱেলি কহিমা টাউনখন অলপ চাই আছোঁ বহুত সৰু টাউন কিন্তু ভাল লাগিছে ইপিনে আছে গোটেই সৰু টাউন গোটেই ঠেক মানে এইটো চাই লওক हाय ये लोग भैया लोग भी है अच्छा लगा तो गोटे सৰু টাউন হয় বাট ভাল লাগিছে একদম মানে ডিচিপ্লিন এটা আছে চব গেটে বেছি টাইম ৰখাব নিদিয়ে কিবা পাৰ্চেল দিবৰ কাৰণে আমি ৰখিব লগা হৈছে মানে যাম আমি এইখন লৈ আহিছোঁ ইকুইজ পূৰা পঠিয়াই দিছে আমাক ইয়াৰ পিছত যাম আমি কিছামা ভিলেজ তাৰপিছত য'ত হৰ্ণবিল ফেষ্টিভেল হয় তাৰপিছত লৈ যাব আমাক হোমষ্টে তো মানে আজি ৰাতিটোৰ কাৰণে ৰখাব আৰু তো চাই থাকক ভিডিঅ'টো আগলৈকে ফাইনেলি আমি হোমষ্টে পাই গ'লোঁ আৰু ফ্ৰেছ হৈ ল'লোঁ পূৰা ফ্ৰেছ হ'লে আমাৰ ৰুম ল'লোঁ ৰুম দিলে ৰুমত সোমাই ড্ৰেছ চেঞ্জ কৰি পূৰা ফ্ৰেছ হৈ এতিয়া ভাত খাম ভাত দিয়া নাই ভাত খাম আৰু হোমষ্টে পূৰা এটা নজৰ চাওক এনেকুৱা পূৰা এইখন কহিমা চহৰখন এইখন গোটেইখন এতিয়া খাই মেলি ওলাই অকণমান যামগৈ আৰু এনেই ওলাই যাম ক'ত কি আছে কেনেকুৱা আৰু ৰুমটো মই দেখাই দি আছোঁ আমাৰ এইটো হ'ল হোমষ্টেটো
এইপিনে সোমাই এনেকৈ আহি গৈছোঁ আমি শংকৰ ড্ৰেছ চেঞ্জ কৰি আছে আৰু মোৰ বিচনাখনৰ পৰা কি ধুনীয়াকৈ দেখা পায় চিনাৰীটো কাইলৈ ৰাতিপুৱা ইয়াৰ পৰাই এটা মেকা কাইলৈ কাৰণে ফুল এক্সাইটেড ফুলত যুঁজুৱে আছোঁ কাইলৈ যুঁজটো আনিব লাগিব অলপ দেৰি যুঁজটো ল'ব লাগিব দিনটো ভালে গ'ল আজি এতিয়া কালি হ'ব মজা লাগিছে জল্দি জল্দি সোম আৰু ভাল ৰুমটো বহুত ডাঙৰ নহয় কিন্তু ঠিকে আছে চফা আছে ডাবল বেড ছিংগল বেড ধুনীয়া এইপিনে টেবুল এখন দিছে আৰু ভাল লাগিছে বাথৰুমটো চফা না বাথৰুমটো মজা চফা মানে এনেই ওপৰৰ পৰা দেখাব পাৰি আৰু ইয়াত পূৰা চফা